নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আলোচনা কৰিম আছাম পুলিচৰ কনিষ্টেবল লিখিত পৰীক্ষাৰ কেইটিমান কমন প্ৰশ্ন আলোচনা কৰিম। প্ৰথম প্ৰশ্নটো হৈছে অসম চুক্তি কিমান চনত? এইটো 1985। শৰাইঘাট যুদ্ধ কিমান চনত? এইটো 1671 চনত। হেমকোষ কি? হেমকোষ এখন অভিধান। অৰুণাচলৰ ৰাজধানী কি? ইটানগৰ। ভাৰতৰ একমৰ নোবেল বঁটা বিজয়ী প্ৰথম নোবেল বঁটা বিজয়ী ৰবীন্দ্ৰনাথ ঠাকুৰ। পথৰুঘাট ৰণ ক'ত হৈছিল? দৰং পথৰুঘাট নামৰ ঠাইত। ভাৰতীয় জাতীয় কংগ্ৰেছৰ গঠন হৈছিল কোন চনত? 1985 চনত। কলীয়া ভোমোৰা দলঙে সংযোগ কৰে শোণিতপুৰ আৰু নগাঁও জিলা। আনন্দ মঠৰ লিখক বংকিম চন্দ্ৰ চট্টোপাধ্যায়। ভাৰতৰ উচ্চ ন্যায়ালয় দিল্লী। 56 জ্ঞানপীঠ বঁটা কোনে পায়? নীলমণি ফুকন। জয়মতী পৰিচালক জ্যোতিপ্ৰসাদ আগৰৱালা। নামঘোষা কাৰ ৰচনা? মাধৱদেৱৰ। শেহতীয়াকৈ অলিম্পিক ক'ত হৈ গ'ল? সেইটো টকিঅ'ত হ'ল। অসমৰ লোকসভা আসন কিমান? 14খন। বৰদলৈ ট্ৰফী জড়িত ফুটবল খেলত। 2022 ফিফা ক'ত অৱস্থিত হ'ব? কাটাৰ। ৰাষ্ট্ৰীয় সংগীত ৰচক ৰবীন্দ্ৰনাথ ঠাকুৰ। সতী সাধিনী কোন ৰাজবংশী ৰাণী? চুতীয়া। ৰামায়ণৰ লিখক বাল্মীকি। হালধীয়া চৰাইয়ে বাওধান খায় কাৰ ৰচনা? সেইটো হোমেন বৰগোহাঁই। অসমৰ ডাঙৰ ভূমিকম্প কিমান চনত হৈছিল? 1950 চনত। তৰল ধাতু হ'ল পাৰা, একেবাৰে পাতল ধাতুটো হ'ল পাৰা। মায়ামৰা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছে? অনিৰুদ্ধদেৱ। উমানন্দ মন্দিৰত কাক পূজা কৰা হয়? এইটো শিৱ। পৃথিৱীৰ ডাঙৰ মহাদেশ এছিয়া। অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰী। অলিম্পিক 2020 জাপান টকিঅ'। আজি প্ৰশ্ন ইমানেই। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।